প্ৰিয় দৰ্শক, আমি সকলোৱে ভাবোঁ শিক্ষা দীক্ষাত অথবা বিশ্বৰ আগশাৰীৰ সকলো বিশ্ববিদ্যালয় ইউৰোপীয় দেশৰ, কিন্তু আচলতে বাস্তৱ চিত্ৰ এনেকুৱা নহয়, বৰঞ্চ অন্য ধৰণৰহে। আজিৰ ভিডিঅ'ত আপুনি জানিবলৈ পাব বিশ্বৰ প্ৰথম উচ্চ শিক্ষাৰ কেন্দ্ৰ কোনখন, প্ৰথম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাতা আচলতে কোন, সেইখন কোন দেশৰ, কাৰ চিন্তাধাৰাত আহিছিল, ইউৰোপীয় নে অন্য কোনো দেশৰ মানুহৰ। চেনেলটো যদি নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকন প্ৰেছ কৰি দিব আৰু আমাক ফেচবুকত ফ'ল' কৰিবলৈ নাপাহৰিব। আহক পলম নকৰি আৰম্ভ কৰোঁ। জ্ঞান, বিজ্ঞান, চিন্তা, মনন ও সাধনা বৈভৱৰ শীৰ্ষ স্থান হৈছে বিশ্ববিদ্যালয়, আৰু পৃথিৱীৰ সৰ্বপ্ৰথম বিশ্ববিদ্যালয়টো প্ৰতিষ্ঠা হৈছে মুছলিমসকলৰ হাতত। আন্তৰ্জাতিকভাৱে গ্ৰহণযোগ্য দলিল দস্তাবেজেও কয় বিশাল ও অসামান্য কীৰ্তি অৱদান মুছলমানসকলৰ। গিনিজ বুকৰ ৰেকৰ্ড অনুসৰি মৰক্কোৰ ফেছ নগৰীৰ কাৰাউইন বিশ্ববিদ্যালয় হৈছে পৃথিৱীৰ সৰ্বপ্ৰথম বিশ্ববিদ্যালয়। ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন বা ইউনেস্কোয়েও স্বীকৃতি দিছে বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছে মুছলিমসকলে। এই বিশ্ববিদ্যালয়টো প্ৰতিষ্ঠা কৰিছিল এজনী পুণ্যৱতী মুছলিম নাৰীয়ে। 1960 চনত বিশ্ববিদ্যালয়টোৰ 1100তম বৰ্ষপূৰ্তি হয় আৰু 2020 চনত 1161তম বৰ্ষপূৰ্তি হয়। ফাতিমা আল ফিহৰি নামৰ এজনী মুছলিম নাৰীয়ে 859 খ্ৰীষ্টাব্দত মৰক্কোৰ ফেছ নগৰত কাৰাউইন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ জন্ম 800 চনত টিউনিছিয়াৰ কাৰাউইনত হৈছিল। তেওঁৰ পিতৃ মহম্মদ আল ফিহৰি আছিলে ফেছ নগৰীৰ বিত্তশালী ব্যৱসায়ী। আল ফিহৰি পৰিবাৰ টিউনিছিয়াৰ কাৰাউইনৰ পৰা মৰক্কোৰ ফেছ নগৰত আহিছিলে 9ম শতাব্দীৰ প্ৰথমত। সেই সূত্ৰে এই বিশ্ববিদ্যালয়খনৰ নাম ৰখা হয় কাৰাউইন বিশ্ববিদ্যালয়। তেওঁলোকৰ সৈতে কাৰাউইনৰ পৰা সমাজৰ কিছু সুলেখকো ফেছ নগৰীত আহি পশ্চিমাংশত বসবাস কৰিবলৈ লৈছিলে। ফাতিমা আল ফিহৰি ও তেওঁৰ ভনী মৰিয়ম আল ফিহৰি উভয়ে আছিল সুশিক্ষিতা মহিলা। তেওঁলোকে উত্তৰাধিকাৰ সূত্ৰে পিতাকৰ পৰা প্ৰচুৰ অৰ্থ ও সম্পদ লাভ কৰিছিলে। ফাতিমাই তেওঁৰ অংশৰ সকলো অৰ্থ খৰচ কৰি দিয়ে কাৰাউইনৰ পৰা অহা লেখকসকলৰ বাবে সুবিধা সম্পন্ন এটি মছজিদ নিৰ্মাণৰ কামত। 859 চনত কাৰাউইন বিশ্ববিদ্যালয় মছজিদৰ অংশ হিচাপে প্ৰতিষ্ঠিত হয়। কেৱল ইবাদতৰ স্থান নহয়, এই মছজিদ শীঘ্ৰেই হৈ উঠে ধৰ্মীয় নিৰ্দেশনা আৰু ৰাজনৈতিক আলোচনাৰ কেন্দ্ৰ। ইটালীৰ ভুলুনাত যেতিয়া প্ৰথম ইউৰোপীয় বিশ্ববিদ্যালয় প্ৰতিষ্ঠিত হৈছিলে, তাৰ বহু আগত কাৰাউইন বিশ্ববিদ্যালয় হৈ উঠিছিল বিশ্ববিখ্যাত ইউনিভাৰ্চিটি তথা বিশ্ববিদ্যালয়। আৰম্ভণিত এইটো আছিল ধৰ্মীয় শিক্ষা কেন্দ্ৰ, পিছত সেইখনত ধৰ্মীয় শিক্ষা বাধ্যতামূলক কৰি পাৰিপাৰ্শ্বিক বিষয়াদিও পঢ়োৱা হয়। কিছু বছৰতে ইয়াৰ ছাত্ৰৰ সংখ্যা হৈ উঠে প্ৰায় 8000। তেওঁলোকে সেইখনত চিকিৎসা বিদ্যাৰ পৰা আৰম্ভ কৰি ইতিহাস, ভূগোল সহ অনেক বিষয়ৰ উচ্চ শিক্ষা লাভ কৰিবলৈ ধৰিছিল। 1963 চনৰ পৰা কাৰাউইন বিশ্ববিদ্যালয়ক মৰক্কোৰ আধুনিক বিশ্ববিদ্যালয়ৰ পদ্ধতিৰ সৈতে যুক্ত কৰা হয়। মৰক্কোৰ ফেজক তেতিয়া কোৱা হৈছিলে পাশ্চাত্যৰ বাগদাদ, অৰ্থাৎ বাগদাদ অফ দ্য ৱেষ্ট। 1912 চনৰ পৰা 1956 এই সময়ত মৰক্কো ফ্ৰান্সৰ অধীনত আছিল। সেই সময়ত বিশ্ববিদ্যালয়টো ধ্বংসৰ দুৱাৰ প্ৰান্তত গুচি গৈছিলে। ইউৰোপৰ ষড়যন্ত্ৰৰ শিকাৰ হয় এই ঐতিহ্যবাহী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখন। সেই সময়ত তাত পৰীক্ষা ও ডিগ্ৰী প্ৰায় বন্ধ কৰি দিয়া হৈছিলে। এই বিশ্ববিদ্যালয়খনে মধ্যযুগত মুছলমান ও ইউৰোপীয়সকলৰ মাজত সাংস্কৃতিক ও শিক্ষা বিষয়ক জ্ঞান বিনিময়ৰ ক্ষেত্ৰত সুবিশাল ও গুৰুত্বপূৰ্ণ অৱদান ৰাখিছিলে। অগ্ৰনয়ন পণ্ডিত ইবনে মাইমুন আল ইদ্ৰিছি, ইবনে আৰাবী, ইবনে খালদুন, ইবনে খতিব আল বিত্ৰুজি, ইবনে হিৰজিহিম আর আল ওয়াজেন এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু শিক্ষক আছিলে। অনেক অমুছলিমো এই বিশ্ববিদ্যালয়ত পঢ়া শুনা কৰে। এই বিশ্ববিদ্যালয়ৰ অন্যতম অমুছলিম আলুমনি আছিল ইহুদী দাৰ্শনিক ও ধৰ্মতত্ত্ববিদ মুছা বিন মাইমুন বা মাইমুনাইটছ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিছোঁ বিশ্বৰ সৰ্বপ্ৰথম বিশ্ববিদ্যালয় কাৰাউইন বিশ্ববিদ্যালয় আৰু ইয়াৰ প্ৰতিষ্ঠাতা ফাতিমা আল ফিহৰি সম্পৰ্কে। লগতে আপুনি এই ভিডিঅ'ত বিভিন্ন ব্যক্তিত্ববিলাক শুনিবলৈ পাইছে, যেনে ফাতিমা আল ফিহৰি, ইবনে খালদুন, ইবনে খতিব আল ইদ্ৰিছি। এই বিভিন্ন ব্যক্তিত্বসকলৰ বিষয়ে আমি সকলোৱে জনাটো খুবেই বেছি দৰকাৰ। যদি আপোনালোকে অনুভৱ কৰে যে এই ব্যক্তিত্বসকলৰ বিষয়ে আপুনি জানিব খোজে, তেন্তে কমেণ্টত নিশ্চয়কৈ জনাব। অনাগত দিনত এই সকল ব্যক্তিত্বৰ ওপৰত মই একোটা ভিডিঅ' বনাবলৈ যত্ন কৰিম ইনশাআল্লাহ। তো প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ' আমি ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো যদি নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব আৰু বেল আইকন হিট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।